সকলোকে নমস্কাৰ জনাই আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু আজিৰ এই ভিডিঅ'টো বিশেষ হ'ব কাৰণ আজি মানে যোৱাকালি বিজয়া দশমীৰ দিনা এটা মোৰ কাৰণে এটা খুবেই ভাল খবৰ আৰু ইউটিউবত যেহেতু ইমান দিন কাম কৰি আছিলোঁ আৰু ইউটিউবৰ পৰা ইমান দিনে পাৰিশ্ৰমিক পোৱা নাছিলোঁ যোৱাকালি পাৰিশ্ৰমিক পালোঁ কিবা এটা পাইছোঁ আৰু আজি সেই যিখিনি তাৰমানে পইচা পাইছোঁ ইউটিউবৰ পৰা সেইখিনি এটা ভাল কামত খটুৱাম বুলি আজি ভাবি আছোঁ আৰু কি কামত খটুৱাম আপোনালোকে ভিডিঅ'টো চাই থাকিলে গম পাব আৰু আজি আপোনালোকক এটা কথা কৈ দিছোঁ যে বজাৰৰ পৰা অনা চালানী মাছ যিসকল আপোনালোকৰ গৃহিণী আছে বা আপোনালোকে যদি ভাজিব ওলায় তেনেহ'লে খুব সাৱধানে ভাজিব কাৰণ তাৰ পৰিণামটো এফালে দীপাঞ্জলিৰ মুখৰ অৱস্থাটো চাওক বজাৰৰ যি চান্দা মাছ বিজয়া দশমীৰ দিনা ৰাতিপুৱা আনিছিলোঁ আৰু এওঁ মাছখিনি ধুনীয়াকৈ তাৰমানে আঞ্জা বনাবলৈ যা চলাই আছিল মাছখিনি ভাজি আছিল আৰু ভাজি থাকোঁতে মাছটো অকস্মাত তেনেকৈ ফুটি গৰম তেল একেবাৰে ছিটিকি আহিছে আহি পেলাই মুখত চাওক কেনেকুৱা হৈ গৈছে আৰু আপোনালোকেও সাৱধান হৈ যাওক বজাৰৰ পৰা চালানী মাছ আনি ভাজতে খুব সাৱধানেৰে ভাজিব আৰু চাওক কেনেকুৱা কিমান সম্পূৰ্ণ মুখমণ্ডলত এফালে এনেকুৱা কলা কলা দাগ হৈ গৈছে আৰু এফালে ডিঙিটো এনেকুৱাকৈ ছিটিকি পৰিছে ভাগ্য ভাল চকুত সোমোৱা নাই ন আৰু এটা সুবিধা আছে আমাৰ ঘৰত সেইটো হ'ল যে এনেকৈ পুৰিলে বা গৰম তেল পৰিলে গৰম পানী পৰিলে আমাৰ মায়ে অলপ জৰা ফুকা জানে আৰু জৰা ফুকা যে কিছুমানে বিশ্বাস নকৰে সেইটো এটা খুবেই ভুল ধাৰণা যদি আমাৰ মায়ে এনেকৈ যোৱাকালি জাৰি নিদিলেহেঁতেন তেনেহ'লে হয়তো জ্বলা ফুটি ভিতৰত পানী জমা হৈ ঘাঁ হৈ গ'লহেঁতেন ইমান ডাঙৰ হৈছে আৰু মায়ে মোক সেইটো শিকাই দিছে ময়ো বৰ্তমান পাৰোঁ মই কালি ঘৰত নাছিলোঁ বিজয়া দশমী উপলক্ষে মই আমিনগাঁৱত আছিলোঁ আমিনগাঁৱত বিজয়া দশমীৰ ভিডিঅ' বনাই আছিলোঁ আৰু ঘৰত এওঁ আছিল মা আছিল আৰু তেতিয়া এই ঘটনাটো ঘটি গৈছিল আৰু যিয়ে নহওক এতিয়া আমি মেডিকেলত গৈ আছোঁ আৰু এই দাগখিনি সোনকালে যি ডাক্তৰে ঔষধ পাতি দিয়ে সোনকালে ভাল হৈ যাব বুলি আৰু আজি আমাৰ 2-3টামান কাম আছে প্ৰথমতে এতিয়া গৈ আছোঁ আমি মেডিকেললৈ যিটো তুলাৰাম বাফনা আৰু তুলাৰাম বাফনা বুলি ক'লে আপোনালোকে বহুতে চিনি নাপাব নাৰায়ণা বুলি কৈছোঁ নাৰায়ণাৰ ওচৰতে আছে চৰকাৰী যিটো চিভিল হস্পিটেল তাতে গৈ আছোঁ আৰু ইয়াতে NH31 আমাৰ ইয়াৰ পৰা 1 কিলোমিটাৰ হ'ব এতিয়া আমি মেডিকেল আহি পালোঁ আৰু এইটো হ'ল নাৰায়ণা হস্পিটেল আৰু নাৰায়ণা হস্পিটেলৰ একেবাৰে কাষতে এইটো হ'ল তুলাৰাম বাফনা আৰু এতিয়া মেডিকেলৰ ভিতৰৰ কামখিনি আমি কৰি আহোঁ কাৰণ মেডিকেলৰ ভিতৰত ভিডিঅ' বনাবলৈ ভাল নালাগে আৰু মেডিকেলৰ ভিতৰৰ পৰা আহি আপোনালোকক লগ পাই আছোঁ এতিয়া আমাৰ এটা কাম হৈ গ'ল আৰু এতিয়া আমিনগাঁৱত আহিছোঁ আৰু আমিনগাঁৱৰ প্ৰথমতে SBI বেংকটোত সোমাম বহুদিন আপ টু ডেট কৰা নাই আৰু আজি পাঠ শেষ হৈ যাব নতুন বহী এটাও ল'ব লাগে আৰু আহি পালোঁ এতিয়া আমিনগাঁৱৰ SBI ব্ৰাঞ্চটো 21 তাৰিখে এডচেঞ্চ একাউণ্টৰ পৰা $104 মোৰ একাউণ্টত ট্ৰেন্সফাৰ হৈছে আৰু মেইল যোগেও সেইখিনি কথা মোক জনোৱা হৈছে ইয়াতে আপোনালোকে চাব পাৰে আৰু যদি পাছবুকটো চাই মোৰ আৰু চাওক 24 তাৰিখে $104 মোৰ একাউণ্টত ট্ৰেন্সফাৰ হৈ গৈছে আৰু এতিয়া আমিনগাঁও বজাৰ আহি পালোঁ আৰু এতিয়া বজাৰৰ ভিতৰত গৈ আছোঁ আৰু এতিয়া বিশেষকৈ আৰু এতিয়া মই আহিছোঁ আমিনগাঁও ৰেলৱে মাৰ্কেটত আৰু মাজে মাজে মোৰ ভিডিঅ'ত দেখা পাই থাকে আপোনালোকে আৰু এতিয়া এই গলিটোৰে এনেকৈ সোমাই গৈ আছোঁ এটা বিশেষ ঠাইত আৰু সন্মুখৰ ফালে যদি চাই আপোনালোকে দেখিবলৈ পাইছে মানে এতিয়া আহিছোঁ এই জুৱেলাৰীখনত আৰু এই জুৱেলাৰীত আহি দীপাঞ্জলিৰ কাৰণে মই গহনা চাই আছোঁ আৰু এয়া যে দেখিবলৈ পাইছে সোণাৰীগৰাকীয়ে 3যোৰমান ইয়াতে সোণাৰ কাণফুলি উলিয়াই দিছে আৰু ইয়াৰ পৰা দীপাঞ্জলিয়ে বাচি আছে আৰু আমাৰ ধুনুৰ পায়েলটো অলপ বেয়া হৈছে এই পায়েলটো ভাল কৰিব লাগে তাৰ কি ঝুনঝুনি যে আছে যি লক লগাই এছৰ দৰে সেইটোও বেয়া হৈ আছে এইটো নতুনকৈ লগাব লাগিব আৰু দীপাঞ্জলিয়ে এইটো পছন্দ কৰিছে ওপৰৰ কাণত পিন্ধাৰ কাৰণে আৰু এইটো ধুনুৰ কাৰণে এটা ৰূপৰ চাইছোঁ এইটো এই ডিজাইনটো
আৰু এনেকৈয়ে ধুনুৰ কাৰণে ৰূপৰ কাণত পিন্ধা আৰু যেটো আগৰ পুৰণা পায়েল আছিল সেই পায়েলটো ঠিক কৰি লৈছোঁ আৰু দীপাঞ্জলিৰ ওপৰৰ কাণত পিন্ধাৰ কাৰণে আৰু এতিয়া এই দাদাৰ পৰা মানুহজনীৰ কাৰণে ওপৰৰ কাণত পিন্ধা সোণৰ এইটো লৈছোঁ আৰু আমাৰ ধুনুৰ কাৰণে ৰূপৰ কাণত পিন্ধা এইটো লৈছোঁ আৰু পায়েলটো আছিলে পায়েলটো আগৰ অলপ বেয়া হৈ আছিল যিটো হুক আছিল হুকবিলাক বেয়া হৈ আছিল এইখিনি ভাল কৰি লৈছোঁ আৰু মুঠতে আজি এইখিনিয়ে ইউটিউবৰ পইচাৰে আজি এইখিনি ল'লোঁ আমিনগাঁও এটিএমৰ পৰা এনেকৈ 200 টকীয়া নোটে ওলালে আৰু অলপ বাকী থাকিব সেইখিনি গুগল পে কৰি দিব লাগিব আমাৰ এতিয়া গহনাৰ বজাৰখিনি কৰা হ'ল আৰু এতিয়া বেলেগ বস্তু কিনিবলৈ যাই আছে এতিয়া আৰু এইফালে কাপোৰৰ মাৰ্কেটৰ মাজে মাজে এনেকৈ গৈ আছোঁ আৰু মানুহজনী আৰু মই বহু দিনৰ মূৰত এনেকৈ একেলগে আহিছোঁ আৰু অলপ কিবা বেলেগ বস্তুৰ বজাৰ কৰিবলৈ গৈ আছোঁ আৰু এতিয়া আমি মুড়ি লৈ লৈছোঁ মিঠাতেল লৈ লৈছোঁ আৰু তাৰ বাহিৰে খোৱাৰ আৰু কিবা কিবি আছে আৰু মুড়ি কেঁচা জ্বালা জলকীয়া এনেকৈ সানি খাবলৈ খুবেই ধুনীয়া লাগে আৰু সেইকাৰণে লৈ লৈছোঁ জলকীয়া ভোট জলকীয়া কেনেকৈ এতিয়া 320 দিয়কচোন মোক ভাল ভাল চাই 3টা শাক নালাগে দিয়ক মোক ভোট জলকীয়া লাগে হা ডাবল আছে আৰু আইতাৰ পৰা ভোট জলকীয়া 3টা লৈ ল'লোঁ ঠিক আছে বাৰু আহি থাকোঁতে এই 10 টকাটো পৰি পাইছোঁ আৰু এই 10 টকাটো ভাবিছোঁ ওচৰতে মন্দিৰ আছে মন্দিৰত দি দিওঁ আৰু এতিয়া মন্দিৰত দান পাত্ৰও নাই আৰু সেয়ে ভাবিছোঁ ধূপ 1 পেকেট কিনি মন্দিৰত থৈ দিওঁ যোনে আহিব তেওঁ ধূপটো লগাই দিব আৰু এতিয়া এই চন্দন ধূপটো কিনি ল'লোঁ আৰু সন্মুখত আছে এইটো শনি মন্দিৰ আৰু এইটো হ'ল মানুহজনীৰ প্ৰেছক্ৰিপশ্যন আৰু যোৱাৰ লগে লগে ইয়াতে টিটি বেজি এটা দিছে যেটো মেডিকেলৰ পৰা পাইছোঁ তাৰপিছত 2টা কিনিবলগীয়া হৈছে আৰু সেই 2টা কিনিছোঁ আৰু সেই 2টা কি ঔষধ আপোনালোকক দেখুৱাই আছোঁ আৰু কেনেকৈ ব্যৱহাৰ কৰিব লাগে সেইটো কৈ আছোঁ আৰু মুখত য'ত তাৰমানে তেলৰ যিখিনি চিটিকি পৰিছে সেইখিনি ঠাইত মানে পুৰি পুৰি গৈছেতো এইটো লগাবলৈ দিছে আৰু দিনত কমেও কেইবাৰমান লগাব দিছে কেনেকৈ 5 বাৰ ডেটল আনিছোঁ ডেটলেৰে মুখটো ধুই ভালকৈ চাফা কৰি দিনত কমেও 5 বাৰকৈ লগাব দিছে এইটো আৰু তাৰ বাহিৰে আৰু এইটো দিছে মাল্টি ভিটামিন আৰু এই ভিটামিনটো সদায় ৰাতি খোৱাৰ পিছত এটাকৈ খাবলৈ দিছে আৰু এতিয়া দীপাঞ্জলিয়ে বজাৰৰ পৰা আহিয়েই প্ৰথমে ধুনুৰ কাৰণে অনা কাণফুলিটো ধুনুক পিন্ধাই আছে আৰু চকলেটটো ধুনু খাবলৈ আৰম্ভ কৰিলেই এইটো কাণতো ধুনীয়াকৈ লগোৱা হৈ গ'ল সহজত কিন্তু এফালৰ কাণটোত যেটো কাণফুলি আছে সেই কাণফুলিটো অলপ অসুবিধা হৈছে ধুনু যন্ত্ৰণা পাই আছে কাৰণ সোমাব খোজা নাই ধুনুৰ কাণৰ ফুটাটো অলপ সৰু আছে ধুনুৰ প্ৰথম কাণ বিন্ধনিতেই ধুনুৰ কাৰণে 1 অনাৰ সোণৰ এনেকুৱা ৰিং এটা বনোৱা আছে আৰু ধুনু হেতু পিন্ধিবলৈ বেয়া পায় কাণটো অলপ কেনেবা লাগি থাকে বুলি তাই কয় আৰু সেই কাৰণে সামান্য বজাৰৰ এটা কাণফুল পিন্ধি আছিল আৰু আজি যেহেতু ৰূপৰ অলংকাৰটো অনা হৈছে এটা কাণত হয় আৰু এটা কাণত নুহুমাই মানে কষ্ট পায় তাই আৰু সেই কাৰণে দীপাঞ্জলিয়ে সিদ্ধান্ত ল'লে যে তাইৰ কাৰণে অনা ওপৰৰ কাণত পিন্ধা সোণৰ কাণফুলটো এতিয়া ধুনুকেই পিন্ধাই দিয়াৰ সিদ্ধান্তটো ল'লে আৰু এইটো পায়েলটো ধুনু পায়েলটো পিন্ধা হৰিৰ নুপুৰ ৰুনঝুন ৰুনঝুন বজাই দেচোন ধুনু এইটো কাণ আৰু এইটো কাণ আৰু এইটো ধুনুক পিন্ধাব খুজিছিলোঁ কিন্তু ধুনুৰ কাণৰ যিটো ফুটাটো আছে ফুটাটো সৰু আৰু ইয়াৰে আমাৰ ধুনু ইয়াতে খিৰিকীত বহি আছে আৰু আমাৰ ধুনুই পিন্ধা যিটো নতুনকৈ গঢ়াই অনা সোণৰ কাণ ফুলিটো আপোনালোকক দেখুৱাই আছোঁ ৰিং এটা আৰু চাও ধুনু চাও কেনেকুৱা লাগিছে চাও এইটো কেনেকুৱা লাগিছে ধুনুৰ কেনেকুৱা লাগিছে বহুত ভাল লাগিছে না আৰু এইটো হেফালে চাও এইটো কাণটো ধুনীয়া লাগিছে না ধুনু আৰু ধুনুৰ আগৰটো আছিল আগৰটো অলপ টেৰা বেকা হৈ গৈছে আগৰটো প্ৰায় ইমানে ডাঙৰ হ'ব আৰু এতিয়া এইটো নতুনকৈ গঢ়াই আনি দিছে এতিয়া ধুনু এইটো পিন্ধিছে
বদমাছ পায়েল আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলো আপোনালোকৰ যদি ভাল লাগিছে আৰু যদি কিবা ক'বলগীয়া আছে কমেণ্টত জনাব আৰু লাইক সাবস্ক্ৰাইব কৰি দিব আৰু ফেচবুকত চাই থাকিলে পেজটো ফলো কৰি দিব নাপাহৰিব দেই ফলো কৰিব